নমস্কাৰ সকলোকে এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ বাবে এটা বিশেষ দিন, কিন্তু একো প্লেনিং নাছিল। প্লেনিং নথকাকৈ বিশেষ হৈ গ'ল। এয়া দেখিছেনে, দেখি হয়তো ধৰিব পাৰিছেই। আচলতে বিশেষ কৰি তোলা মানুহগৰাকী এইগৰাকী। আজি মোৰ যিহেতু জন্মদিন আছিলে, তাই সেইবাবে নিজে যিহেতু কেক বনাই মোৰ বাবে কেক এটা লৈ আহিলে, আৰু কোনো প্লেনিং নথকাকৈ তাই অহাৰ বাবে অকণমান সৰুকৈ আয়োজন এটা কৰা হ'ল। তাকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। অনাগত বছৰটো যাতে মোৰ বাবে ভাল হয়, ভালদৰে পাৰ কৰিব পাৰোঁ, তাৰ বাবে সকলোৱে আশীৰ্বাদ কৰিব। আৰু এটা ভাইটি, এয়া গৌৰাংগ, সিও এটা কেক লৈ আহিলে। সকলোকে ধন্যবাদ জনালোঁ। এয়া সৰু সুৰা আয়োজন দেখিছেই নহয়, আৰু বৰ বিশেষ নাই, কাৰণ আগতীয়া প্লেনিং একো নাছিল। এয়া মানুহজনে বনালে মাংস আৰু দালি, ভাত, চালাড সেনেকৈ হৈ গ'ল, আৰু ৰঙালাও পকৰি বনালোঁ। এয়া সম্পূৰ্ণ থালিখন, আৰু সকলোৱে তলত বহি লগে ভাগে এসাঁজ খালোঁ। ভালো লাগিলে। ভিডিঅ'টো চাই কেনে লাগিলে জনাব, আৰু আপোনালোকে মোক আশীৰ্বাদ কৰিব।